ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় সন্ধিৰ 10 নম্বৰ নিয়মাৱলীলৈকে বুজি পালা। গতিকে আজি চাই যোৱা 11 নম্বৰ নিয়মাৱলীটো কৰা। অৰ লগত দীৰ্ঘই সংযোগ ঘটিলে এ হয়, অৰ্থাৎ অ যোগ দীৰ্ঘই এ হ'ব। ইয়াত চোৱা প্ৰথমৰ উদাহৰণটো চোৱা, গণ ইয়াত অ আছে আৰু ইছ ইয়াত দীৰ্ঘই আছে, গতিকে গণ যোগ ইছ এতিয়া কি হ'ব? গণেশ। ঠিক তেনেদৰে দেৱ, ইয়াত দেৱ আছে, ইয়াত অ এটা আছে আৰু ইয়াত ঈশ্বৰ দীৰ্ঘই আছে, গতিকে কি হ'ব? দেৱ যোগ ঈশ্বৰ। অ আৰু দীৰ্ঘই মিলি কি হ'ব? এ হ'ব, গতিকে কি হ'ব? দেৱেশ্বৰ। ঠিক তেনেদৰে নৰ যোগ ঈশ্বৰ, অ আৰু দীৰ্ঘই মিলি কি হ'ব? এ হ'ব, গতিকে ইয়াত কি হ'ব? নৰেশ্বৰ। ঠিক তেনেদৰে নৰেশ, পৰমেশ্বৰ, ৰাজেশ্বৰ, ইয়াত ৰাজ আছে, ঈশ্বৰ আছে, ইয়াত অ আৰু দীৰ্ঘই, গতিকে দুয়োটা মিলি কি হ'ব? একাৰ হ'ব, গতিকে ৰাজেশ্বৰ। এতিয়া তোমালোকে এইটো নিশ্চয় বুজি পালা 11 নম্বৰ নিয়মাৱলীটো। তোমালোকে ইয়াত থকা প্ৰতিটো উদাহৰণেই বহীত টুকি ৰাখিবা। মই বাৰে বাৰে কৈয়ে গৈছোঁ, উদাহৰণবোৰ অতি ইম্পৰ্টেণ্ট। তাৰপিছত 12 নম্বৰটো চোৱা, আৰ লগত দীৰ্ঘই মিলিত হৈ দীৰ্ঘই হয়, অৰ্থাৎ তোমালোকে চমুকৈ লিখি ৰাখিবা, আৰ লগত দীৰ্ঘই মিলিত হ'লে কি হ'ব? এ হ'ব। উদাহৰণটো চোৱা, দুৰ্গা ইয়াত আ আছে আৰু ঈশ্বৰ দীৰ্ঘই আছে, গতিকে কি হ'ব? এ হ'ব, দুৰ্গেশ্বৰ। ঠিক তেনেদৰে ৰমা, ইয়াত ৰমা আছে, আ আছে আৰু ইছ আছে, এইফালে দীৰ্ঘই আছে, গতিকে কি হ'ব? এ হ'ব, ৰমেশ। ঠিক তেনেদৰে তোমালোকে বুজি পাইছাই, মহেশ, লংকেশ্বৰ, গতিকে এইবোৰত 12 নম্বৰ নিয়মাৱলীটো প্ৰযোজ্য হৈছে, অৰ্থাৎ আ যোগ দীৰ্ঘই হ'লে কি হ'ব? এ হ'ব। 13 নম্বৰটো চোৱা, অ আৰু হস্ৰ উ মিলিত হৈ উ হয়, এইটো এটা অতি ইম্পৰ্টেণ্ট। অ যোগ হস্ৰ হ'লে উ হয়। জন্ম, ইয়াত অ আছে আৰু উৎসৱ, ইয়াত হস্ৰও আছে। চোৱা প্ৰথমটোত হস্ৰ আছে, ইয়াত শেষত অ আছে, গতিকে অ আৰু উ মিলি কি হ'ব? উকাৰ, হস্ৰ মিলি উকাৰ হ'ব, জন্মোৎসৱ। ঠিক তেনে নৰ, ইয়াত অ আছে আৰু উত্তম, ইয়াত হস্ৰও আছে, গতিকে অ আৰু হস্ৰ মিলি কি কাৰ হ'ব? উকাৰ হ'ব, গতিকে কি হ'ব? নৰোত্তম। এতিয়া 13 নম্বৰ নিয়মাৱলীটো তোমালোকে নিশ্চয় বুজি পালা, আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। 14 নম্বৰটো চোৱা, 14 নম্বৰটো আ আৰু উ মিলিত হৈ উ হয়, অৰ্থাৎ আ আৰু হস্ৰ মিলিত হ'লেও কি হয়? উকাৰ বহিব। কথা, এটা কথা, ইয়াত আকাৰ আছে আৰু উপনিষদ, ইয়াত হস্ৰও আছে, গতিকে কি কাৰ হ'ব? উকাৰ হ'ব, কথোপনিষদ। ঠিক তেনেদৰে মহা যোগ উদয়, মহোদয়, এইটো পৰীক্ষাত আহিব পাৰে, মহোদয় সন্ধি ভাঙে, তেতিয়াহ'লে কি লিখিব লাগিব? মহা, ইয়াত আ আছে আৰু ইয়াত উদয়, ইয়াত হস্ৰও আছে, গতিকে কি হ'ব? আ আৰু হস্ৰও মিলি উকাৰ হ'ব, মহোদয়। গতিকে তোমালোকে এইবোৰ অতি ইম্পৰ্টেণ্ট, ভালদৰে চাই যাবা। যথোপযুক্ত, যথা যোগ উপযুক্ত হ'লে কি হ'ব? যথোপযুক্ত, ইয়াত আ আছে, ইয়াত উ আছে, যথোপযুক্ত। ইয়াত থকা প্ৰতিটো উদাহৰণেই অতি ইম্পৰ্টেণ্ট। তাৰপিছত 15 নম্বৰটো লিখি ৰাখিবা, আৰ পাছত দীৰ্ঘও থাকিলে, অৰ্থাৎ যোগ হ'লে উ হয়, এইটো অতি ইম্পৰ্টেণ্ট। গংগুৰ্মী, গংগা ইয়াত আছে, ইয়াত আ আছে আৰু উৰ্মি, ইয়াত দীৰ্ঘও আছে, গতিকে কি হ'ব? আ আৰু দীৰ্ঘকাৰ মিলি উকাৰ হ'ব, গতিকে ইয়াত কি হ'ব? গংগুৰ্মী। ঠিক তেনেদৰে মহা আছে, ইয়াত আ আছে আৰু উৰ্মি, উৰ্মিত কি আছে? দীৰ্ঘও আছে, গতিকে কি হ'ব? মহুৰ্মী, উকাৰ বহিব। এতিয়া তোমালোকে বুজি পাইছা নিশ্চয়, এইবোৰ মেট্ৰিক পৰীক্ষা আৰু 9ম শ্ৰেণীৰ কাৰণে অতি ইম্পৰ্টেণ্ট বিষয়, গতিকে তোমালোকক মই বাৰে বাৰে কৈ আছোঁ, সেইকাৰণে অতি গুৰুত্ব সহকাৰে এইবোৰ চাই যাবা। তাৰপিছত 16 নম্বৰটো চোৱা, 16 নম্বৰটো অ বা আৰ পাছত ৰি যোগ হ'লে ৰেফ আৰু ৰিত যোগ হ'লে আৰ্ত হয়। এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা, অ বা আৰ পাছত ৰি যোগ হ'লে ৰেফ বহিব, ৰেফকাৰ, আৰু যদি ৰিত যোগ হয় তেতিয়াহ'লে আৰ্ত হয়। ইয়াত দুটা সংযোগ হৈ আছে, তোমালোকে এটা এটা কৰি
ভালদৰে বুজি ল'বা। এতিয়া প্ৰথমৰটো চোৱাচোন, অ বা আৰ পাছত ৰি যোগ হ'লে ইয়াত চোৱা দেৱ যোগ ঋষি, ইয়াত আছে আৰু ইয়াত ৰি আছে, গতিকে ৰি থাকিলে ৰেফকাৰ বহিব, গতিকে ইয়াত কি হ'ব ঋষি। এতিয়া ইয়াত মূৰ্ধন্য খৰ ওপৰত কি হ'ব ৰেফকাৰ বহিব, দেৱৰ খি। ঠিক তেনেদৰে ৰাজ আছে, ইয়াত চোৱা আছে আৰু ইয়াত ঋষি ৰি আছে, গতিকে ৰেফকাৰ বহিব ৰাজৰ খি। ঠিক তেনেদৰে মহা, এইটো চোৱা মহা আছে, ইয়াত আকাৰ আছে আৰু এইফালে ঋষি, আকাৰ আছে এইফালে ৰি আছে, গতিকে কি হ'ব ইয়াত ৰেফকাৰ বহিব মহৰ খি। প্ৰথমৰটো নিশ্চয় বুজি পালা, ভালদৰে চাই যাবা। তাৰপিছত এইটো চোৱা, অ বা আৰ পাছত ৰিত যোগ হ'লে আৰ্ত হয়, এইটো এটা বেলেগ পইণ্ট। তৃষ্ণা ইয়াত আছে আৰু ইয়াত ৰি আছে, গতিকে কি হ'ব আৰ্ত বহিব, তৃষ্ণাৰ্ত, গম পাইছানে? তাৰপিছত আছে, ইয়াত ভোকত কত কি আছে আছে আৰু ৰিত, গতিকে ৰিত যোগ হ'লে এতিয়া কি বহিব আৰ্ত, ভোকাৰ্ত। ঠিক তেনেদৰে শোকাৰ্ত, শোক যোগ আৰ্ত, ইয়াত আছে আৰু এইফালে ৰিত আছে, গতিকে শোকাৰ্ত। তোমালোকে এইটো নিশ্চয় বুজি পাইছা। এইটো অতি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, তোমালোকে ভালদৰে চাবা, আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই তোমালোকক আকৌ ভালদৰে বুজাই দিম। গতিকে মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।